ভণ্টি ফাইনেল বুঝছো টোটালি ফাইনেল কি ফাইনেল এই আজি মেডামক আকৌ বাইকত নিব হে নুঠা গাত বডি স্প্ৰে মাৰি আছে উঠাব উহ ৰাম গাত হ'বলা বডি স্প্ৰে মাৰিলে মানুহ বাইকত উঠা আৰে ডিউটিলৈ যাবলৈ কিয় বাৰু বডি স্প্ৰে মাৰিব আগতেও মাৰি যায় দেখোন আগৰ পৰাই তো ৰাখলেৰা কৰি আছিল আজি এটা আমি কাম কৰিম দে যোৱাই গৈ কিনে কগৈ যে আজি বাইকখন নিবই নালাগে ভকতে হ'বলা আমাৰ কথা শুনিব তেনেহ'লে এটা বেলেগ ব্যৱস্থা কৰো কিন্তু বস্তু কেইটামান লাগিব কি বেলেগ ব্যৱস্থা আচোনতো মোৰ লগত জলদি এই এইবোৰ মানে ঐ উলিয়া উলিয়া কথাটো ভাল নহ'ব নেকি কি ভাল নহ'ব উলিয়া 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 এই মোৰ কিন্তু ভয় লাগিছে জানানে এই তাতে থানাৰ সন্মুখত যদি থানাত ভৰাই থৈ দিয়ে আৰে কোনে ভৰাব তই বেগ খোলচোন এই থানাৰ সন্মুখত এইবিলাক বেয়া হ'ব নেকি একো নহয় তই উলিয়াচোন মোৰ কিন্তু বৰ ভয় লাগিছে দেই থানাৰ আগত কি হৈছে একো হোৱা নাই মানুহ ইয়াত আছে বেগো ইয়াত আছে কেছ কি আছে একো কেছ নাই একো কেছ নাছে তেতিয়াহ'লে বেগত কি আছে কাপোৰ আমি ইয়াত কাপোৰৰ দোকান দিম থানা মুখত কাপোৰৰ দোকান এইষা আকৌ কি কথা কৈছে ঠিকেই কৈছো কাপোৰৰ দোকান দিম এতিয়া চাম নহয় বাইকৰ চিটত কোন ছোৱালীক বহুৱাই ঐ এইবোৰ যে কৰিছ দেখিলে দেখোন গৰগৰাই উঠে এই মই যেনেকুৱাকৈ শিকাই দিছো তই তেনেকুৱাকৈ কবি একো গৰগৰা নাই মই অকণমান চাইডত যাওঁ দেই মণি মণি এই ভিতৰত মই চিঞৰি আছো তুমি মানুহজনী এইটো কি এয়ালৈ থানালৈ যাব লাগে কিয় কাম আছে গাড়ীটো কি কাম আকৌ আছে কাম আপুনি বহক বাইক ষ্টাৰ্ট দিয়ক কি কাম আছে মোক কোৱাচোন মুঠতে কাম আছে বা মানে কম টমৰ কাপোৰ লাইম লমৰ কাপোৰ চব আছে এই লাইমলম নহয় নাইলনৰ কাপোৰ আচ্ছা আপোনালোকে মানে মাটি চাটিয়ে বহি পেলাই কাপোৰ দোকান খুলিছে অঁ মাটি চাটিয়ে বহি পেণ্ট চেণ্ট যদি লেতেৰা হৈ গৈছে এই লেতেৰা হ'লে উপায় নাই ইয়াত টেবুল চকী ক'ত পাম মই মেমেজ কৰি আছো টকা 100 দিয়া কিয় এইপিনে 100 টকা দিছে টেবুল চকী নিজে চুচে জেগা পাই গৈছে মানে মানে চাতে নাছে টকা 100 দিয়া কিহৰ কাৰণে দিম এইকেইটা বেছিয়ে লোকে লৈ আছে চাওঁ কিহৰ ইংগিতি এইবোৰ একো দিয়া নাই মোৰ কি চকু নাই নহয় মানে তুমি কিবা এটা সুধি আছা ভণ্টিয়ে নাই কোৱা কবলৈকে ইংগিত দি আছিলো ভাল কাম কৰিলে বেয়া পোৱা ন নাপাওঁ তেতিয়াহ'লে ঠিকে আছে অ'ৰা এইবিলাক কিহৰ ভাওনা পিছফালে গাৰু মোনাটো দিছো আপুনি থানাৰ পৰা আহোতে বজাৰ কৰি আনিব আৰু গাৰু দুটা দিছো বজাৰতে ভাগৰ লাগিলে শুই দিম হে তেৰি নহয় দুপৰীয়া ভাত খাই থানাতে ৰেষ্ট ল'ব আকৌ আজি হঠাৎ তুমি মোৰ ৰেষ্টৰ কথা চিন্তা কৰি অন্তৰ জিনিলা যে জোৱাই এই ইয়াকে কয় যে পুতি পতা পত্নী প্ৰাউড অফ ইউ ভণ্টি হয়নে বলকচোন অকণ লগ পাওঁ কিয় কম অকণ আগলৈ আহকচোন বুকুতে বাজিছে টেবুলখন কি হ'ল ইয়াৰ এইখন টেবুলো নাই যে টেবুলবিলাক কোনে নিলে আজি এটা বুজি পাইছো ঠিকে আছে ঠিকে আছে বাৰু কিন্তু থানাৰ পৰা চকী টেবুলবোৰ উঠাই আনিলে তোমাক গালি নাপাৰিব জানো মোক মাই ডগ ভাল দিন এটা চাই মই যাম আমাৰ যে আচাইছা মোক কম মম কৈছে আমাক কেকে চাই মোক কম এচাতে চাই নাৰ্ছ খুৱাইছে মোক চবেই মম কৈছে এই মোৰ কিন্তু ভয় লাগিছে দেই ঐ ভয় কৰাৰ কোনো প্ৰয়োজন নাই ভয় কৰাৰ কাৰণে আমাৰ এইটো অৱস্থা বুজি পাইছ আৰু মইতো আছো থানা পুলিচে যদি কিবা সুধিছে মোৰ নামটো ল'ব নালাগিছে যদি বেছি জোকে সুধিছে আমাৰ 3টা নাম কৈ দিলে হৈছে পইচা এটা দিয়ক 100 টকা কিয় থানা পুলিচৰ পৰা যে পঠাইছে 100 টকা এটা দিয়ক ইয়াতো মানে একেই বেপাৰ কি বেপাৰ খোলক গাঁঠি খোলক মই কেনেকৈ হলিম মই চব জানো এইবিলাক আপোনাৰ কাৰচাজি একো কাৰচাজি নহয় দাদা একদম চিটৰ পৰা বস্তু নুখুলিবি নহয় কিহৰ কাৰণে চিটত বস্তু বান্ধি দিছা প্লেনিং কি ভাগৱতৰ শপত দিছো কিন্তু সঁচা কথা কোৱা তেজ বমি কৰি মৰিব কক নহয় মানে তুমি যে বাইকত মেডামত উঠোৱা সেইকাৰণে ব্লক কৰি দিয়া হৈছে পিছৰ চিট আইডিয়াটো কাৰ এই অভাজনৰে এই অভাজনে আকৌ এই অভাজনক বিভাজন কৰি দিব চাব খোলক ভণ্টি খুলিম জানো ভণ্টি সুধি লাভ নাই খোলক মই খুলিম জানো মই কৈছো খোলক ভণ্টি খোলো না
চা মণি এইফালে আহাচোন টেবুল বিলাক ভিতৰৰ পৰা খেই লৈ গ'ল মোক সুধিবলৈ আহিছে এতিয়া এই মুখৰ ভিতৰতে বুৰবুৰাই থাকিব নালাগে যি হবা আছে ডাইৰেক্ট ক কি ডাইৰেক্ট ক'ব লাগে হা থানাৰ ভিতৰত মানুহ থাকোঁতে টেবুল কেনেকৈ নাইকিয়া হ'ল আৰে থানাৰ ভিতৰত কি আমি অকলে আছিলো নেকি তুইওতো আছিলি মই বাথৰুম গৈছিলোঁ আৰু আমিও এছআই ছাৰৰ ৰুমত আছিলো বা এছআই ছাৰ ৰুমত থাকিলে ইয়াত বস্তু হেৰালে গম নাপায় অন্ধনে ক'লা ঐ অন্তৰত কলা তৰি কথা না হবি কমে কি কৰিবা তুমি হা লাজ নেলাগিছে হা? বাচ্চা হৈ আছে যায়ো একদম ধুনীয়া মাথাডাল যে বেয়া হৈ আছে এতিয়া মাজত টেপেচকে বান্ধি নিদিবি মোৰ ওচৰত ও আচ্ছা মাথাটো খালি তোৰ বেয়া হৈছে আমাৰতো একোৱে হোৱা নাই আমাৰতো একোৱে নহৈছে এইজনী কাজিয়া কৰিম বুলি আহে বোলে থানালৈ মোৰ লগত তই কাজিয়া কৰিম বুলি আহা নেকি মোৰ লগত ঐ কি কৈছা আপুনি কাজিয়া কৰিবলৈ আহিছিল একে অভদ্ৰ এক্সেছ মই একচুৱেলি কথাটো কি হৈছে পপুমছা এই দেখিছানে নাই থানাৰ ভিতৰত টেবুল নাই বুলিলে নাই দুখন নাই এই নাই দেখা নাই নেকি তুমি সঁচাই নাই মাই ডগ তহঁতে কি কৈ আছ মই একো মাথা মুণ্ড বুজি পোৱা নাই কিহৰ দোকান এইবোৰ কাপোৰৰ দোকান থানাৰ সন্মুখ হয় 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 ইয়াৰ বেগত কাপোৰ আছেই কোন বাপেৰে তহঁতক পাৰ্মিশ্যন দিলে আহিছা ওলাচোন ওলা কোনে পাৰ্মিশ্যন দিলে ইয়াত দোকান দিব এই ৰাস্তাতহে দিছোঁ আপোনাৰ কি প্ৰব্লেম হৈছে এই ভালে আঁতৰ হ মৰিয়া মূৰো ভাঙিম টেবুলো ভাঙিম কি টেবুল ভাঙিব টেবুল ভাঙিলে থানাৰে লষ্ট হ'ব মানে এতিয়া খং কিয় নুঠিব কোৱাচোন বাৰু আপুনি বুলিহে ধৰিছে এতিয়া চাবাচোন দেই আচ্ছা চাম এই চাব নালাগে মই যিটো ক'ম তুমি শুনিছো অ' আচ্ছা শুনিম তাই মোক কি কৈছে চাবা দেই ঐ চাম আৰে তুমি চাব নালাগে মই কিটো কৈছো শুনা অ' আচ্ছা কথাটো শুনিছো কেনেকে আৰম্ভ হ'ল চাবা আচ্ছা চাইছো তুমি চাব নালাগে কথাটো কি কৈছো শুনা না অ' আচ্ছা শুনিবলৈ দিছে অ কওকচোন কেনেকে আৰম্ভ হ'ল চাবা কথাটো আচ্ছা চাম এ কিনো খেলি মেলি কৈ আছ কি চাবাকে আছাগে এ আপুনিনো কি চাবা শুনাকে আছে চাবলৈ দিলে চাবলৈ দিয়ক শুনিবলৈ দিলে শুনিবলৈ দিয়ক কিবা এটা চাবলৈতো মই শুনিবলৈ লাগিছে কিবা এটা শুনিবলৈতো মই চাবই লাগিছে এতিয়া চাম নে শুনিম সেইটো কওক তই একো কৰিব নালাগে মোৰ ভুল হ'ল যে মই তোক ক'লো কথাখিনি একদম ধুনীয়া পিতাই মোৰ অ' থুতৈটো আছে মই আকৌ ছিঙি লৈ গৈছে বুলি ভাবিছো হে এইখন দেখোন মোৰ টেবুল এতিয়া চিনি পাইছে চিনি পোৱা বাদ দে তহঁতৰ কি গতি কৰি আছো চাই থাক কি গতি হ'ব মানে এই দুটা ক্ৰাইম কৰিছ থানাৰ প্ৰপাৰ্টি চুৰ কৰি আনিছ আকৌ থানাৰ মাটিতে বেদখল ডাইৰেক্ট এ লকা ৰ'ব থানাৰ প্ৰপাৰ্টিও চুৰ কৰা নাই থানাৰ মাটিও বেদখল কৰা নাই এইবোৰ নিজে উৰি আহি ইয়াত পৰিছে আৰে দোস্তো মই 100 টকা দি মানুহ লগাই ইয়ালৈ লৈ আহিছো ক'ৰ মানুহ লগাইছো টিকনিৱালা অঁ এইটো অঁ হয় বল থানাত বল বেগ ল বল আহা লাষ্ট ৱাৰ্ণিং দিছো মই নেক্সট টাইম যদি মোৰ লগত তৰ্ক কৰা নহয় কথা ভাল নহ'ব কিন্তু আৰু ৱাৰ্ণিঙক ভয় কৰা ছোৱালী আমি নয় তাই কথা সৰু শুনা তুই কি ভাবিছা আমি সদায় তোৰ তল ফৰি থাকিম হাতে তুইয়ে হাছা তুইয়ে ৰাইট অলপ বেছি কথা কৈ আছা কিন্তু মই চাই আছো টান হৈছে না সঁচা কথা এনেকা সহ্য কৰিবা টান হয় তাৰ কাৰণে বুকুত সাহস লাগিব সাহস কি মোৰ বুকুৰ খাই নাই মোৰ বুকুৰ খাই নাই নেকি হা নাই সত্যক সহ্য কৰিব পৰা সাহস তোৰ নাই তোৰ মৰেল সাহস নাই তুমি চেলেঞ্জ কৰিছা নেকি মোৰ লগত ঐ মানুহৰ ইমোশ্যনক ৰেচপেক্ট কৰিব নাজানা ভেলু দিব নাজানা মানুহৰ লগত এই সুস্মিতাই চেলেঞ্জ নকৰে